ধন্যবাদ বন্ধুসকল মোৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে। মোৰ নাম বাবুন দেৱ। আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। প্ৰথম কথাটো হৈছে আজি মোৰ প্ৰশ্নটো হৈছে যে মৃত্যুৰ পাছত আচলতে কি হয়। চাওক, এই পৃথিৱীত ইমান মানুহ আছে, প্ৰত্যেকজন মানুহ মৰি গৈছে, কিন্তু মৰি পেলাই কোনো আমাক ক'বলৈ অহা নাই যে মৰাৰ পাছত কি হৈছে। আৰু এইটোক তেতিয়াহে আমি গম পাম যেতিয়া মৰা মানুহজনে আমাক ক'ব। কাৰণ আপুনি যেতিয়া মৰি যাব বা মই যেতিয়া মৰি যাম তেতিয়াতো মই ক'ব নোৱাৰিম ন আপোনাক যে মোৰ লগত এইটো হৈ আছে, মোৰ লগত সেইটো হৈ আছে। কিন্তু আজি মই দুটা ঘটনাৰ কথা ক'ম য'ত মানুহজন মৰিছে আৰু পিছত আকৌ জিন্দা হৈ পেলাই আমাক কৈছে যে মৰাৰ পাছত তেখেতৰ লগত কি হৈছিল। ঠিক আছে, চাওক, এই পৃথিৱীত 4200টা ধৰ্ম আছে আৰু এই 4200টা ধৰ্মৰ প্ৰত্যেকৰে কিন্তু মৃত্যুৰ পাছৰ বৰ্ণনাটো বেলেগ বেলেগ। কিছুমানে ক'ব যে মৃত্যুৰ পাছত এনেকুৱা হয়, কিছুমানে ক'ব যে মৃত্যুৰ পাছত তেনেকুৱা হয়, কিন্তু আচলতে কি হয় সেইটো কিন্তু কোনো ক'ব নাজানে। চাইণ্টিষ্টেটো নাজানে, কাৰণ চাইণ্টিষ্টে ইয়াৰ ওপৰত একো গমেই পোৱা নাই যে মৰাৰ পাছত কি হয়। কিন্তু ধৰ্মত এইবিলাক ব্যাখ্যা শিক্ষা আছে। কিছুমানে কয় পুনৰ্জন্ম হয়, কিছুমানে কয় পুনৰ্জন্ম নহয়। কিন্তু কি ক'ত নহয় সেইবিলাক চব বাদ দি পেলাই NDE মানে নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চ, যোনসকল মানুহে মৰি পেলাই আকৌ জিন্দা হৈছে সেইসকলে মৰাৰ পাছত কি এক্সপিৰিয়েঞ্চ কৰিছে, সিহঁতে কি মানে ফিল কৰিছে, সেইটোৱে আজি মই আপোনালোকক ক'ম। সাধাৰণতে এনেকুৱা ঘটনা আমি টিভি চিৰিয়েলবিলাকত চাবলৈ পাওঁ, কিন্তু ৰিয়েল লাইফতো এনেকুৱা দুজন মানুহৰ কথা মই আপোনালোকক ক'ম আজি, যিসকল নাকি মৰাৰ পিছত আকৌ জিন্দা হৈ গৈছে। আৰু সেই যে মৰাৰ পিছত তেখেতে কি ফিল কৰিছিল, তেখেতে কি এক্সপিৰিয়েঞ্চ কৰিছিল, সেইটো আমাক কৈছে গুগলত। মই এইটোৰ বিষয়ে চাৰ্চ কৰি পেলাই পাইছোঁ আৰু সেইটো কাৰণে মই আপোনাক ক'বলৈ গৈ আছোঁ। চাওক, 2011 চনত বিলিয়ামছ নামৰ এজন ব্যক্তিৰ ব্ৰেইন চাৰ্জাৰী কৰাৰ সময়তে হঠাতে তেখেতৰ মৃত্যু হৈ যায়। কম্পিউটাৰত তেখেতৰ একো কম্পিউটাৰত মানে তেখেতৰ মৃত্যু বুলি দেখি মানে এনেকৈ থাকে নহয় কিবা হাৰ্টবিট চাৰ্টবিট গৈ থাকে, এইটো নীল হৈ যোৱাৰ লগে লগে ডক্টৰে মানে তেখেতৰ মৃত বুলি ঘোষণা কৰি দিয়ে। কিন্তু এই ঘটনাটো হোৱাৰ 3 মিনিটমান পাছত তেখেত আকৌ জিন্দা হৈ যায়, মানে নিজে নিজে কম্পিউটাৰত এক্টিভিটি হ'বলৈ আৰম্ভ কৰে, ডক্টৰে তেখেতক বচাবলৈ সম্ভৱ হয়। আৰু সেই 3 মিনিট সময় যে তেওঁ তেখেতৰ শৰীৰত নাছিল, সেই সময় তেখেতৰ লগত কি ঘটিছিল সেইটো তেখেতে আমাক কৈছে। যিমানখিনি সময় তেওঁ শৰীৰত নাছিল সেই সময়ত তেখেতৰ উশাহ নিশাহ বন্ধ হৈ গৈছিল আৰু তেখেতে এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিছিল যেন তেওঁ এই পৃথিৱীৰ পৰা এটা বেলেগ পৃথিৱীলৈ গুচি গৈছিল। মানে চবফালে আন্ধাৰ আৰু অকল এম্পটিনেছ আছিল, মানে একো নাছিল, কিন্তু অকল তেওঁ আছিল তাত, এনেকুৱা তেওঁ ফিল কৰিছিল। আচৰিত কথাটো হৈছে যেই 3 মিনিট সময় তেওঁৰ শৰীৰত নাছিল, সেই 3 মিনিট সময় ডক্টৰসকলে কি কথা পাতি আছিল, কি ঘটি আছিল সেই সময়ত, সেই সকলোবোৰে তেওঁ শুনিব পাৰিছিল, তেওঁ ধৰিব পাৰিছিল, তেওঁ চাব পাৰিছিল, দেখিব পাৰিছিল। তেওঁ নিজেই কৈছে এই কথাবিলাক যে যেতিয়া তেওঁ শৰীৰত নাছিল তেওঁ শৰীৰৰ পৰা ওলাই আহিছিল আৰু নিজৰ শৰীৰক এটা আঁতৰৰ পৰা দেখা পাই আছিল, আৰু লগতে ডক্টৰবিলাকে কি কথা কৈ আছে সেইবিলাকো শুনি আছিল। আৰু সেই একে সময়তে এজন মহিলা হেনো তেওঁৰ হাতত ধৰি পেলাই চাদৰ ৰাস্তা দি ওপৰলৈ আকাশৰ পিনে লৈ যাব বিচাৰিছিল তেওঁ কোৱা মতে। কিন্তু আৰু সেই মহিলাজন তেওঁৰ চিনাকিয়ে আছিল যেন তেওঁৰ লাগিছিল, লগতে তেওঁ তাক বিশ্বাসো কৰিব পাৰিছিল তেনেকুৱা যেন তেওঁৰ লাগিছিল। কিন্তু এটা এম্পটিনেছ ফিল কৰিছিল, তাৰ মাজতো এটা এম্পটিনেছ ফিল কৰিছিল য'ত তেওঁ একো দেখা পোৱা নাছিল। আৰু এটা কেছ হৈছিল য'ত এজন কলেজ ষ্টুডেণ্টে অতিৰিক্ত শ্লিপিং পিলছ খোৱাৰ বাবে তেখেতে মানে কি হয় বেহুচ হৈ পৰি যায়, আৰু বেহুচ হৈ পৰি যোৱাৰ পাছত মানুহ এজনে এম্বুলেঞ্চ মাতি দিয়ে, আৰু এম্বুলেঞ্চত লৈ যোৱা সময়তে ল'ৰাটোৰ মানে মৃত্যু হয়। ল'ৰাটো যেতিয়া মৃত্যু হয় তেওঁ কয় যে মৃত্যু হোৱাৰ পাছত তেওঁ আকৌ অলপ 3 মিনিট নে 4 মিনিটৰ সময় লয়, লোৱাৰ পিছত আকৌ হস্পিটেললৈ লৈ যোৱাৰ পিছত মানুহজন মানে জিন্দা হৈ যায়। তেতিয়া এই কথাটো মানে মৰি যোৱাৰ কথাটো মানে সিহঁতে মৰি যোৱাৰ পিছত যিবিলাক ঘটনা হয় তেওঁৰ লগত হয়, তেওঁ কয় যে মই মৰি গৈছিলোঁ আকৌ মই জিন্দা আছোঁ, এই কথাটো বিশ্বাস নকৰে, কোনো মানুহে বিশ্বাস নকৰে। আৰু সেইকাৰণে এম্বুলেঞ্চত থকা ডক্টৰসকলে কি কথা পাতিছে সেইবিলাক তেওঁ সোধে, আৰু যেনেকৈ যি কথা ডক্টৰবিলাকে নাৰ্ছবিলাকে কথা পাতিছিল সেই এম্বুলেঞ্চৰ ভিতৰত, লগতে এম্বুলেঞ্চ কোন ৰাস্তা দি গৈছিল সেই গোটেইবিলাক কথা সেই ল'ৰাটোৱে কৈ দিব পাৰিছিল। আৰু ল'ৰাটোৱে এনেকৈ কৈছে যে সি তেওঁৰ শৰীৰৰ পৰা ওলাই সেই এম্বুলেঞ্চতে নিজকে লৈ যোৱা দেখিছিল, আৰু এনেকুৱা ফিলিংছ পাইছিল যেন তেওঁ কিবা পোহৰৰ মাজেৰে গৈ আছে। এই গোটেইবিলাক কথা তেওঁ তেনেকৈ কৈছে। যে আপুনি এটা কথা ভাবি লওক, আত্মা আছে মানে মানুহৰ মাজত যোনটো কনচিয়াছনেছ সেইটো মৰি যোৱাৰ পাছত শেষ নহয়। এইটো আপুনি ভাবি লওক সিহঁতৰ কথা মতে, সিহঁতে যদি তেনেকৈ কৈছে হয়। কিন্তু চাওক, এতিয়া আপুনি মৰি গ'লে মই মৰি গ'লে সিহঁতৰ নিচিনা আমাৰ ভাগ্য হ'ব নাই যে আমি আকৌ জিন্দা হৈ আপোনাক ক'বলৈ পাম যে মোৰ লগত কি হৈছিল। কিন্তু এই কথাবিলাকৰ পৰা আমি থিৰাং হ'ব পাৰি যে হয় যে কনচিয়াছনেছ বুলি যোনটো কয়, মই বুলি যোনটো কয়, সেইটো মৰাৰ পাছতো চাগে থাকি যায়। ৰিচাৰ্চত এই কথাটো গম পোৱা গৈছে যে যদি কোনো এজন মৰাৰ ঠিক আগমুহূৰ্তত এটা বন্ধ গ্লাছৰ ভিতৰত তেখেতক বন্ধ কৰি ৰখা হয় তেন্তে মৃত্যুৰ কিছু সময় পাছত সেই গ্লাছটো ফাটি যায়। গম পাইছেনে? এনেকুৱা এটা কেছ হৈছিল য'ত এনেকুৱা ৰিচাৰ্চ কৰা হৈছিল, মৰিবলগীয়া মানুহ এজনক এনেকৈ গ্লাছৰ ভিতৰত বন্ধ কৰি ৰাখিছিল, আৰু যেতিয়া মানুহজন মৰি যোৱাৰ কিছু সময়ৰ পাছত সেই গ্লাছটো পুৰা ফাটি যায় আৰু তাৰ পৰা গৰম ভাপ ওলায়। তো ইয়াৰ পৰা আমি কি ভাবি ল'ম নাজানো, কি ভাবি ল'ম, মুঠতে আপোনালোকে কমেণ্ট কৰি জনাব। এনেকুৱা আৰু ইণ্টাৰেষ্টিং কিছুমান ঘটনা মই লৈ আহি থাকিম। আৰু এতিয়া মই যিবিলাক কথা আপোনালোকক কৈছোঁ সেইবিলাক একদম সত্য হয়। গুগলৰ পৰা BBC ৰ দৰে ডাঙৰ নিউজ চেনেলে এইবিলাক নিউজ কভাৰ কৰিছে, একদম সত্য কথা হয়।
তাৰ বাবে চাগে আপোনাক সময় টাইম আৰু এইবিলাক চববিলাক কৈ দিব পাৰিছে যে 2011 চনৰ এই উইলিয়ামছ নামৰ মানুহজন। ময়ো শুনি বিশ্বাস হোৱা নাই, কিন্তু নাজানো কিমান দূৰ সত্য কিমান দূৰ মিছা। ঠিক আছে, এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট টপিক আৰু ফেক্টছ মই আপোনালোকৰ মাজত আহি থাকিম। আশা কৰিছোঁ আপোনালোকে মোৰ বামুন দেৱ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই দিব, আৰু যদি কিবা বুজি পায় লাইক এটা কৰি দিব, দিয়ক না দি দিয়ক, লাইক এটা কৰি দিব। ঠিক আছে, ধন্যবাদ।